সন্মানীয় অধ্যক্ষ মহোদয় আৰু সন্মানীয় সদন, আজি পঞ্চদশ বিধানসভাৰ আজি অন্তিম দিন আৰু আপুনি এই 4টা দিনটো যেনেকৈ এটা সুকলমে পৰিচালনা কৰি আকৌ এবাৰ প্ৰমাণ কৰি দেখুৱাইছে যে আপুনি কিমান দক্ষ অধ্যক্ষ স্পীকাৰ। ৰাজ্যত যেতিয়া বলিষ্ঠ চৰকাৰ থাকে তেতিয়া বলিষ্ঠ বিৰোধী দলৰ প্ৰয়োজন হয়। এইখন সদনত মই দেখিছোঁ শাসক পক্ষ যিমান শক্তিশালী আছিল, বিৰোধী দলৰ ইমানেই শক্তিশালী আছিল। আৰু এনেকুৱা পৰিস্থিতিত সদনখন চম্ভালিবৰ কাৰণে এজন শক্তিশালী অধ্যক্ষ বা স্পীকাৰৰ প্ৰয়োজন। আৰু আপুনি 5টা বছৰত এইটো প্ৰমাণ কৰি দেখুৱাইছে যে যিকোনো পৰিস্থিতিত আপুনি সদনৰ মৰ্যাদা আৰু গৰিমা ৰক্ষা কৰি পেলাই সদনখন চলোৱাৰ দক্ষতা আপোনাৰ আছে। আপুনি এই 5টা বছৰত অকল এই সদনৰ অধ্যক্ষ হিচাপে থকা নাই, আপুনি জনতাৰ অধ্যক্ষ মানে পিপল স্পীকাৰ হিচাপে আজি এই সদনৰ বাহিৰত ৰাইজে আজি আলোচনা কৰে। কাৰণ এই বিধানসভা মেইন গেটৰ পৰা আৰম্ভ কৰি তাৰ ইণ্টাৰনেল যিটো ডেকৰেশ্যনলৈকে মেইন গেটত দেখিবলৈ পাইছোঁ ডিমাপুৰৰ ঐতিহাসিক এটা চিম্বল অফ হিষ্ট্ৰী। মেইন গেট দেখিবলৈ পাইছোঁ তাত অসমীয়া সংস্কৃতি, বিভিন্ন জনগোষ্ঠীৰ সংস্কৃতিৰ প্ৰতীক চিহ্ন। আৰু এই বিধানসভাৰ সদনৰ ভিতৰতো যিধৰণে আপুনি ৰিফ্লেক্ট কৰিছে যে আপুনি এইটোৱেই প্ৰমাণ কৰি দেখুৱাব খুজিছে বা এইটোৱেই কৰিব খুজিছিলে যে সদনখন অসমত বসবাস কৰা প্ৰতিটো জনগোষ্ঠীৰ, প্ৰতিটো জাতি, ইতিহাস, সংস্কৃতি, পৰম্পৰাক এই সদনে সন্মান কৰে। তো তাৰ কাৰণে আপোনাক ধন্যবাদ জনাইছোঁ। আৰু মই এজন বড়ো জনগোষ্ঠীৰ ব্যক্তি আৰু বিগত সময়ছোৱাত জাতীয় জীৱনত থাকি মই বড়োসকলৰ কাৰণে বহুত কাম কৰি আহিছোঁ। কিন্তু এই বড়ো ভাষাৰ মৰ্যাদা আপোনাৰ দিনত বিধানসভাৰ মজিয়াত যিমান পাইছে সিমান পিছৰ আগত পোৱা নাছিল। তো ইয়াৰ বড়ো ভাষাৰ ব্যৱহাৰটো আপুনি এই বিধানসভাত এনেধৰণৰ এটা মৰ্যাদা দিছে। মই ভাবোঁ সমগ্ৰ ভাৰতবৰ্ষত বসবাস কৰা বড়ো জনগোষ্ঠী আপোনাৰ প্ৰতি কৃতজ্ঞতা বা কৃতজ্ঞ মই ভাবোঁ। তো আজি অসমত এটা আন্দোলনমুক্ত এটা পৰিৱেশ, উগ্ৰবাদমুক্ত এটা পৰিৱেশ। এই পৰিৱেশে কি আছিলে, আমি এইটো এচিভমেণ্ট হিচাপে নলৈ পেলাই এটা সুযোগ হিচাপে যদি চোৱা যায়, তাৰমানে অসমখনে আমাক উন্নয়নৰ ক্ষেত্ৰত কাম কৰিবলৈ এটা সুযোগ দিছিলে। আৰু সেই সুযোগটো গ্ৰহণ কৰি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যি চৰকাৰ, এতিয়া NDA চৰকাৰ চলি আছে, 2 মাহ পিছত নিৰ্বাচন হ'ব, নতুন চৰকাৰ হ'ব। 5টা বছৰত এই সুযোগ গ্ৰহণ কৰি পেলাই সঁচাকৈ অসমখনক উন্নতিৰ ইমান এটা জখলালৈ লৈ গ'ল যে আজি অকল পলিটিচিয়ান বুলি নহয়, অসমৰ সাধাৰণ ব্যক্তি আৰু সংবাদজীৱী, বুদ্ধিজীৱী, কৃষক, সকলো শ্ৰেণীৰ ব্যক্তি আজি অন্ততঃ এইটো স্বীকাৰ কৰিবলৈ বাধ্য হৈছে যে অসম আগৰ তুলনাত বহুতখিনি উন্নত হ'ল। আজি এটা আশাহীনতাৰ পৰা এটা আশাৰ অসম পৰিণত হৈ গ'ল। নিযুক্তিৰ ক্ষেত্ৰত, এমপ্লয়মেণ্টৰ ক্ষেত্ৰত এটা কমপ্লিটলি এটা হপলেছনেছ এটা ছিটুৱেশ্যন, আশাহীন এটা পৰিৱেশ আছিল। কিন্তু আজি মানুহে সপোন দেখিবলৈ সক্ষম হৈছে। অসমত যে চৰকাৰী চাকৰি হয় তাৰো এটা বিশ্বাস মানুহৰ মনত সোমাই গৈছে। আজি এইখন অসম চৰকাৰ প্ৰায় এটা ৰেকৰ্ড গঢ়িলে যে প্ৰতি মাহত এবাৰ কেবিনেট মিটিং বহি পেলাই 2618 কেবিনেট ডিচিশ্যন হৈ গ'ল। ইয়াৰ মাজত এটা হিষ্টৰিক এটা এচিভমেণ্টটো হ'ল যে 2387 যিটো কেবিনেট ডিচিশ্যন কমপ্লিটলি ইমপ্লিমেণ্টেশ্যন হৈ গ'ল। আৰু অৰুণোদয় আঁচনিৰ দৰে ধ্বজাবাহী আঁচনি আৰু CM ট্ৰিপলৰ দৰে এটা গ্ৰাম্য অঞ্চলৰ বেকাৰ যুৱক যুৱতীসকলৰ সবলীকৰণৰ আঁচনি, সেইটো সম্পূৰ্ণভাৱে ৰূপায়ণ হ'বলৈ গৈ আছে। মই হেণ্ডলুম টেক্সটাইল চলাওঁ বা 5 বছৰত মই চাবলৈ সুযোগ পাইছোঁ। হয়, হেণ্ডলুম টেক্সটাইল ছেক্টৰটো অলপমান ইনভিজিবল টাইপৰ, ভিজিবল নহয়।
কাৰণ আমি ইণ্ডিভিজুৱেল বেনিফিচিয়াৰীসকলৰ কাৰণে কাম কৰোঁ কিন্তু এইখন অসমত এই 5টা বছৰত হেণ্ডলুম টেক্সটাইল ছেক্টৰতো এটা ভিজিবল এটা দৃশ্য আমি দেখিবলৈ পাইছোঁ যেনেকৈ স্বনিৰ্ভৰ পৰা আঁচনিৰ পৰা আৰম্ভ কৰি পেলাই বিভিন্ন আঁচনি ৰূপায়ণ কৰা হ'ল তো ঠিক তেনেকৈ আপুনি এই ক্ষেত্ৰত এই বিধানসভাৰ মজিয়াত যেতিয়া এই বিষয়বিলাক আলোচনাত আহে আৰু আমি এটা বিল পাছ কৰিবৰ কাৰণে ডিবেট চলোঁ এই ডিবেটত আপুনি এতিয়া জাষ্টিফাই কৰাটো মুস্কিল হৈ গৈছে যে এই ছাইডত যি আৰ্গুমেণ্ট দিছে এই ছাইডত যিটো আৰ্গুমেণ্ট দিছে কোনটো বেছি সঠিক কাৰণ তাৰ মাজতো আপুনি এটা সঠিক জাজমেণ্ট দি পেলাই নিৰপেক্ষতাৰ যিটো এটা উদাহৰণ আপুনি ডাঙৰি ধৰিব পাৰিছে তাৰ কাৰণে এই 5টা বছৰৰ কাৰণে মই নিজৰ তৰফৰ পৰা ক'ব বিচাৰিছোঁ আপুনি ওৱান অফ দি মষ্ট ছাকচেছফুল স্পীকাৰ অফ দি আছাম এছেম্বলি মই এইটোৱে ক'ব বিচাৰোঁ আৰু বেছি সময় ল'ব বিচৰা নাই আজি বিৰোধী দলৰ যিবিলাক হৈ আছে চবে নাই LOP যি আছে বিৰোধী দলৰ হয় তেওঁৰ পইণ্টবিলাক যেনেকৈ উত্থাপন কৰে হয় বিৰোধী হিচাপে এইবিলাক পইণ্টটো আহিব লাগে কিন্তু ব্যক্তি হিচাপে তেওঁ যথেষ্ট ভদ্ৰ আৰু চফ্ট স্পকেন ব্যক্তি যাৰ কাৰণে সদনত হয়তো বা পৰিৱেশটো ইমান বেয়াও হোৱা নাই আৰু মই ভাবিছোঁ আগন্তুক যিটো নতুন নিৰ্বাচন হ'বলৈ গৈ আছে এই নিৰ্বাচনৰ পিছত প্ৰায়বোৰে নহ'লে অধিকাংশ সদস্যই যাতে জয়ী হৈ আহে আৰু আপোনাক আকৌ এবাৰ এই সদনত যাতে আমি দেখিবলৈ পাওঁ তাৰ কাৰণে কামনা কৰি মোৰ বক্তব্য ইয়াতে মই সামৰিছোঁ ধন্যবাদ